খোলা খিৰিকীখনেৰে সোমাই অহা শীতল বতাহজাকে নুপুৰক চুই গ'ল। চৰাইবোৰো বাঁহ এৰি দিনটোৰ বাবে সাজু হৈছে। কোমল ৰ'দখিনিয়ে যেন নুপুৰকো তাইৰ জীৱনৰ নতুন আৰম্ভণিটোৰ বাবে সাজু কৰি তুলিছে। আমাৰ জীৱনত আমি প্ৰত্যেকেই কেতিয়াবা কোনোবা অচিনাকিৰ প্ৰতি আকৰ্ষিত হওঁ। তাৰ মাজত কোনোবা এজনক সেই শাৰীত উচ্চ স্থান দি আঁকোৱালি লওঁ। কোনোৱে নিজৰ অশান্তি বঢ়াবৰ বাবে অচিনাকি এজনক আঁকোৱালি নলয়। কিন্তু সেই সম্পৰ্কটোত যদি মৰম ভালপোৱাতকৈ অশান্তি কাজিয়াইহে আগস্থান পায়, তেতিয়াই বিতৃষ্ণা জাগিবলৈ আৰম্ভ হয়। নুপুৰৰো ঠিক তেনেকুৱাই হ'ল। সৰু সৰু ভুল বুজাবুজিবোৰৰ পৰাই এক ভাঙিব নোৱাৰা সাঁথৰৰ সৃষ্টি হ'ল। দুটা মনৰ দুজন ভিন্ন মানুহৰ মাজত ভুল বুজাবুজি হোৱাটো স্বাভাৱিক। কিন্তু সেই ভুল বুজাবুজিখিনি যদি নুপুৰে জংকাৰৰ আগত ব্যক্ত কৰিলেহেঁতেন আৰু জংকাৰেও নুপুৰৰ সন্দেহবোৰক সঠিক উত্তৰ দি গজালিতে মোহাৰি পেলালেহেঁতেন, তেন্তে নুপুৰে হয়তো এই সিদ্ধান্ত ল'ব লগা নহ'লহেঁতেন। সঁচাকৈ কেতিয়াবা আৰু ভুল নহ'লেও ভুল বুজাবুজিবোৰে সম্পৰ্ক এটা শেষ কৰি দিব পাৰে, যিটো নুপুৰ আৰু জংকাৰৰ ক্ষেত্ৰত হ'ল। দুয়োৰে লগত ভৱিষ্যতৰ সপোন দেখা এটা সুন্দৰ সম্পৰ্ক আজি দুয়োৰে মনত মাথো স্মৃতি হৈ ৰ'ল। নুপুৰৰ ভুল বুজাবুজি আৰু জংকাৰৰ কথা খুলি নোকোৱা স্বভাৱটোৱে যেন তাই লোৱা এই সিদ্ধান্তটোত সাৰ পানীহে যোগাইছিল। নোকোৱাকৈ বুজি উঠাৰেই নাম হেনো প্ৰেম। কিন্তু নুপুৰ আৰু জংকাৰৰ ক্ষেত্ৰত একো নোকোৱা স্বভাৱটোৱে যেন সম্পৰ্কটোক শেষলৈ ঠেলি দিলে। যি হ'লেও নুপুৰে আজি এক শান্তিৰ উশাহ লৈছে, যেন তাইৰ জীৱনটো এক নতুন ৰূপত ঘূৰাই পাইছে। তাই আজি বান্ধোনৰ শিকলি ছিঙি মুক্ত মনৰ চৰাইজনীৰ দৰে অনুভৱ কৰিছে। সেইজনী চৰাই যিজনীয়ে মনে মনে এটাই আশা কৰিছে, যাতে নিবিড় এবাৰলৈ আগৰ দৰে তাইৰ ওচৰলৈ আহক। কিন্তু তাই নাজানে, তাইৰ এৰি অহা সম্পৰ্কটোৰ স্বাৰ্থতে নিবিড় কেতিয়াবাই তাইৰ পৰা আঁতৰি গৈছিল। অজানিতে কৰা নুপুৰৰ এই অপেক্ষাৰ অন্ত ক'ত বা কেতিয়া তাইও নাজানে। হয়তো নুপুৰৰ এই কাহিনী আধৰুৱা হৈয়ে ৰ'ব।